আজি আকৌ নতুন ভিডিঅ' এটাৰ কাৰণে উভতি আহিলোঁ। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। নিশ্চয় ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ঘৰৰ পদূলি আজি চাইকেল লৈ যাম, মোৰ KTM। মই কিছু আহি পালোঁ। কলেজ আজি ভাল লাগিব, লগতে আজি এক্সামটোৰ ৰিজাল্ট দিব, যিটো মেট্ৰিক পৰীক্ষাৰ আজি ৰিজাল্ট হ'ব, ওলাইছে কলেজত। চ' এক্সামো দিম আৰু তাৰ আগতে গোটেই কলেজখন দেখাই দিম আৰু আপোনালোকক। আমাৰ বেজপাৰা চক পাই গ'লোঁ আহি। মই দেখাই আছোঁ বেজপাৰা চক। আমাৰ বেজপাৰা চক ডাঙৰে হয়। বেজপাৰাৰ নোৱা নৈ আহি পাইছোঁ। চাব আপোনালোকে নোৱা নৈ। ইয়াতে ধৰ বিয়া বা মনসা পূজা কিবা এনেকুৱা কাজ থাকিলে তাতে পানী তোলা হয়, পানী তোলা ঘাট হয় এইটো। তাৰপিছত মঙলদৈ ডিষ্ট্ৰিক্ট, মঙলদৈ নোৱা নৈ বুলি কয় এইটো, নোৱা নৈ হয়। ত' মোৰ KTM RC লৈ আজি কলেজ যাম আৰু। আজি গৰম কিন্তু তামাম দিছে দেই। গৰম মানে ইমান গৰম, মানে ক'ব আৰু মানে কি সিমান হৈ গৈছে মানে। তাক গৰমত চাইকেল চলাইছোঁ আজি, মানে এনেই গ'লা আৰু গ'লা হৈ যাম আৰু গৰমত আজি। কি হ'ব ভগৱানে গম পায় আৰু। এনেই গৰম আৰু গৰম হৈ যাম। পাই গ'লোঁ এতিয়া হৰিণকুজা ডিপু। আমাৰ এইটো হৰিণকুজাৰ ডিপু হয়। কিন্তু আজি ৰ'দ দিছে, কিন্তু লগতে বহুত মানে ধুনীয়া বতাহটো দি আছে। চ' বতাহটোৰ কাৰণে বহুতখিনি ভাল লাগিছে আজি। চ' আই এম এক্সাইটিং। আৰু আজি মোৰ চাইকেলখনত মানে কি হৈছে, এটা চাউণ্ড দি আছে। চাউণ্ডটো মানে কি ক'ব নোৱাৰোঁ, দেখাব লাগিব। সেইকাৰণে চাউণ্ডটো ভাল কৰি ল'ব লাগিব। কিবা চাউণ্ড ক'ৰবাত চেন টেন ছিঙি গ'লে জমি যাব আৰু এই গৰমত খোজকাঢ়িব লগা হ'লে। আৰু বেছি নাই, আৰু 1 কিলোমিটাৰ গ'লে মোৰ কলেজ গৈ পাম। এতিয়া বৰ্তমান মই 2 কিলোমিটাৰ আহিলোঁ। টোটেল 3 কিলোমিটাৰৰ বেছি হয় বাৰু। চ' 3 কিলোমিটাৰ ধৰিছোঁ, কলেজ যাই পাম আৰু এতিয়া। চ' মোৰ কলেজৰ ওচৰৰ জনম চক পাই গ'লোঁ। জনম চক পাৰ হৈ আমাৰ কলেজ যাম। জনম চকটো দেখাই গৈছোঁ আৰু। কলেজ চক মানে কয় জনম চক বুলিয়ে কয়, মই কলেজ চক বুলি কৈ দিলোঁ। এই পোৱালি কি কৰিছা? চ' কলেজ চক হয় এইটো, যাই পামেই আৰু কলেজ। চাগে পিছবেলা আমাৰ এক্সাম আছে ন, এক্সামৰ কাৰণে আগৰ 9, 10 আৰু এইবিলাক পজিটিভ ছুটি দিছে আৰু ফুল ষ্টুডেণ্ট। কলেজ আহি পালোঁ। ত' ফ্ৰেণ্ড ইয়াতে আগতে আহি ৰখি আছে। মই বহুত আগতে ওলাইছোঁ, কিন্তু মোৰ চাইকেল লৈ কাৰণে অলপ দেৰি হৈ গ'ল আজি। ত' ভিডিঅ'টো আছে। ত' মোৰ কলেজ এইখনেই, আৰু আগৰ ভিতৰখিনি দেখাই আছোঁ আপোনালোকক। চাব আপোনালোকে। মই এতিয়া দাঢ়ি উচ্চ মাধ্যমিক বিদ্যালয়, ইয়াৰ স্থাপিত প্ৰভাৱখিনি দেখাই আছে গোটেইখিনি। ত' কলেজ ভিতৰত যাই আছোঁ, ভিতৰত যাই হেৰি কৰি আছোঁ। ফ্ৰেণ্ড মোৰ লুলু, ভাল ফ্ৰেণ্ড লুলু, হাই। ত' ইয়াতো আহি আছে, হাই ব্ৰ'। ত' মই স্কুলৰ ভিতৰত সোমালোঁ। স্কুলবোৰ অফ আছে বাৰু, কাৰণ লুলু মানে ধৰ যিবিলাক মানে ক্লাছ 9, 10 সেইবোৰ সকলোৰে বন্ধ হৈ গ'ল। সেইকাৰণে আমাৰ এক্সামিং। মোৰ ফ্ৰেণ্ড আগত দেখাই আছে এখন, হাই ব্ৰ'। আৰু এতিয়া আমাৰ কলেজৰ চাইকেল থোৱা ষ্টেচন হয় এইটো। চাইকেল থৈ দিলোঁ আৰু মানে। ত' ফ্ৰেণ্ড, হাই ফ্ৰেণ্ড। লেকচাৰৰ পৰা আৰম্ভ কৰিছোঁ। সকলোবোৰ বন্ধ আছে বৰ্তমান। ত' কলেজ বেক চাইড দেখাই আছোঁ গোটেইখিনি। এইটো আমাৰ প্ৰিন্সিপাল মেম অফিচ ৰুম হয়, এইটো আগৰটো। সকলোবোৰ বন্ধ আছে। এটা চিত্ৰকলাবোৰ তাৰ
পৰিৱেশ হয় আৰু তাতে ইয়াতে অংকন কৰি ৰাখি দিয়া হয়। অফিচ ৰুম এইটো সেইপিনি আছে। এইটো ৰুমো বন্ধ আছে, কম্পিউটাৰ ৰুম হয় এইটো। কম্পিউটাৰ ৰুমটো অফ হৈ আছে বৰ্তমান। চ' ফাৰ্ষ্ট ইয়াৰ ৰুম এইটোতে পঢ়িছোঁ। এইটো হ'ল কমন ৰুম, ভিতৰলৈ নাযাওঁ বাৰু। হাই ব্ৰ। ৰুম আছে, ৰুমলৈ যাই আছোঁ বৰ্তমান। এইকেইটা ৰুম, এক্সাম এইটো ৰুমতে পঢ়িছোঁ। চ' হাই ফ্ৰেণ্ড, गजब बेइज्जती है। চাওঁ এতিয়া এনেকুৱা পঢ়া মানে মনোযোগ দি আছে ন আজি যিহেতু কি ক'ম আৰু, চাওক আপোনালোকে ঠিক ধুনীয়া এনেকুৱা ল'ৰা লাগে, এনেকুৱা ভৱিষ্যত কামত মোৰ ফালে তোমাৰ আশীৰ্বাদ আগতে বহুত আগুৱাই যাব বুলি। এইটো ৰুমতে বহিছোঁ, মোৰ বেঞ্চ এইখন একদম লাষ্ট বেঞ্চ বহিছোঁ আজি। ত' আগৰখিনি দেখাই আছোঁ আপোনালোক। ত' আগত আৰু ৰুম আছে, আগৰ ৰুমবোৰ দেখা যায় আছে।